স্বাগতম জনাইছোঁ আমাৰ বজালি আছাম শ্বুটিং চেনেলত। মই জেকজান RJ ষ্টুডিঅ'ৰ পৰা মই কেমেৰামেন হিচাপে আহিছোঁ আৰু আমি ৰেকৰ্ডিং কৰি আছোঁ তৃতীয় খণ্ড তোমাৰ স্মৃতি। গতিকে আমাৰ খণ্ডটো আজি শেষ শ্বুটিং। গতিকে এই ভিডিঅ'টো আশা কৰোঁ আপোনালোকে আঁকোৱালি ল'ব যোৱা ভিডিঅ'টোৰ দৰে। আৰু এই বজালি আছাম যিটো শ্বুটিং ভিডিঅ' আছে, শ্বুটিং চেনেল আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো দবাই দিব যেন আহিবলগীয়া সকলো ধৰণৰ নটিফিকেশ্যন আপুনি প্ৰথমতে পায়। ধন্যবাদ। দোৱা বিচাৰিছোঁ আপোনালোকৰ সকলোৰে যেন এই নতুন নতুন ল'ৰাকেইটাই আৰু আকাশ চুব পাৰে। ধন্যবাদ। থ্যাংক ইউ। কোন তুমি? মই ৰীমা আৰিয়ান, মই তোমাক নিবলৈ আহিছোঁ। দাদা মোক ক্ষমা কৰি দিয়ক। তুমি মুন্নিক পাই ৰীমাক পাহৰি গৈছা? ৰিয়ান, এই ধৰা সাপকেইটাক মাৰি কিনে ভাল কাম কৰিছ দেই। ৰোগীক চিকিৎসা কৰাটো আমাৰ দায়িত্ব। তহঁতক আজি আমাৰ বজালি আছামৰ তৃতীয়টো ভিডিঅ'ৰ মেকিং কৰি আছোঁ। আজি আমাৰ লাষ্ট শ্বুটিং কি আছিলে, তোমাৰ স্মৃতি। আজি আমাৰ মেকিং কমপ্লিট কৰা হ'ব বুলি আশা কৰিছোঁ। কি হয় দেখা যাব। কালি আমাৰ বৰষুণৰ কাৰণে, তাৰপিছত আমাৰ কাৰেণ্টৰো অকণমান প্ৰব্লেম হৈ আছিলে, তাৰে কাৰণে আমি শ্বুটিং কালি কমপ্লিট কৰিব নোৱাৰিলোঁ। গতিকে আজি আৰু এতিয়া শ্বুটিঙত আহিছোঁ। এতিয়া আমাৰ শ্বুটিং আৰম্ভ হ'ব। আপোনালোকে ভিডিঅ'টো কাটি কুটি নাচাকৈ, স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকক। ধন্যবাদ। জয় আই অসম। নমস্কাৰ, মই জেকজান পুনৰ আহিছোঁ আপোনালোকৰ মাজত। যোৱাকালি আমি শ্বুটিং কৰি থকা সময়ত বৰষুণ আহিছিল। বৰষুণৰ বাবে আমাৰ শ্বুটিংটো ৰ'ব লগা হৈছিল। তাৰ কাৰণে আজি নতুনকৈ আৰম্ভ কৰিছোঁ। বহুত কষ্ট হৈছে ল'ৰাকেইটাৰ। এই ভিডিঅ'টো নিশ্চয় চাব দিয়ক। যিটো ভিডিঅ' আহি আছে আমাৰ তৃতীয় খণ্ড, সেই খণ্ডটো নিশ্চয় চাব, তোমাৰ স্মৃতি। চাবলৈ কিন্তু নাপাহৰিব। লিংকটো আপোনালোকক সকলোকে দিয়া হ'ব, শ্বেয়াৰ কৰা হ'ব।
আমাৰ আহি গ'ল বড়ো ভাই বড়ো ভাই হিৰো পলতে আহিছোচোন ইয়ে কৰি যাবা কিহত আছা তুমি কিহত আছা আজি গাঁৱৰ ল'ৰা কি কা পাৰ্ট আছে আজি গাঁৱৰ ল'ৰাৰ মাৰবা না কি কাবাক না বাচাবা মাৰবা আজি ডাকুক মাৰবা গাঁৱৰ ল'ৰাই আচ্ছা ঠিক আছে আজি নদীত দলিয়া দিয়া কাৰ লগত ফুৰিব আহিছা গুণ্ডাৰ ওচৰ লগত গুণ্ডা কিন্তু মাৰি দিব আমি গাইছ আজি আমি শ্বুটিঙত আহি পালোঁ এয়া জাষ্ট এইমাত্ৰ কেনেকুৱা লাগিছে আজি অনুভৱ ভাই গুণ্ডা ভাই কিবা ক'ব নেকি ভাল লাগিছে আমাৰ কি জানা এটাই প্ৰব্লেম বহুত ভাই দেৰি হৈ আছে ভিডিঅ'টো বনাওঁতে আমাৰ 3 টাইম লাগি গ'ল এডিট কৰোঁতে 10 যদি আৰু 4 লাগি মানুহবিলাক বহুত অপেক্ষা কৰি আছে ভিডিঅ'টো বুলি এতিয়া আমাৰ বহুত দেৰি হৈ গ'ল ইনকে এতিয়া আমাৰ ফাল্টু হৈছে আমাৰ বৰষুণে বহুত ডিষ্টাৰ্ব দিছে মেইনলি বৰষুণ ইফালে কাৰেণ্টৰ পৰা প্ৰব্লেম পাই আছোঁ এতিয়া আমাৰ এই নেক্সট ভিডিঅ'টো যি আহি আছে নেক্সট ভিডিঅ'টো আহি আছে আৰু 5 দিন পিছত আমি আপলোড দিম আশা আছে আমাৰ আচ্ছা এতিয়া লাষ্ট আমাৰ এটা ফ্লাইট আছে ফ্লাইটৰ পিছত আমাৰ আৰু খেলা খতম পইচা হজম আজি এই ভিডিঅ'টোৰ কাৰণে থেংক ইউ ভাই এই ভিডিঅ'টো চাব আপোনালোকে ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু এই লাল বাটনটো যি আছে হেঁচা মাৰি মোবাইল একদম ডিছপ্লে ফাটি যাব পাৰে হেঁচা মাৰি ধৰি ৰাখোঁ হা থেংক ইউ